হেল্ল' এভৰিৱান, আদৰণি জনাইছোঁ আয়াং কিচেন চেনেললৈ। আজি আপোনালোকৰ আগত লৈ আহিছোঁ এটা সহজতে বনাব পৰা এগ ৰেচিপি। আশা কৰোঁ ৰেচিপিটো চাই ভাল পাব। যদি ৰেচিপিটো চাই ভাল পায় প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বলক নহ'লে ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই ইয়াত ফ্ৰাই পেন এখন তুলি দিছোঁ। তাতে মই অলপমান অইল দিছোঁ। ইয়াত সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে এতিয়া ফ্ৰাই কৰি ল'ম। এইখিনি মোৰ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াত গৰম মছলা এচামুচ, ৰেড চিলি পাউডাৰ এচামুচ, ধনিয়া পাউডাৰ এচামুচ, জিৰা পাউডাৰ এচামুচ, হালধি পাউডাৰ এচামুচ, সোৱাদ অনুসৰি নিমখ দিছোঁ। ইয়াত মই এইখিনি দি ভালদৰে লৰাই দিছোঁ। এইখিনি মোৰ হৈ গৈছে। এতিয়া মই ইয়াত বইল কৰি থোৱা আলু দি দিছোঁ। এনেকৈ মই 3টা বইল কৰা আলু দি দিছোঁ। এইখিনিও দি ভালদৰে মই লৰাই দিছোঁ। এইখিনি মোৰ হৈ গৈছে। ইয়াত মই মান ধনিয়া কেইটুকুৰামান দি দিছিলোঁ সৰু সৰুকৈ কাটি। এইখিনি এতিয়া মই বেলেগ এটা পাত্ৰত উলিয়াই লৈছোঁ। এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া ইয়াত মই এটা ডিম লৈছোঁ। এইখিনি মই ভালদৰে ফেটি ল'ম। বেডগ্ৰাম লৈছোঁ আৰু এনেকৈ বইল কৰি থোৱা ডিম মই ফালি থৈছোঁ। এতিয়া এনেদৰে এটা লাডু বনাই ল'ম। তাৰপিছত এনেকৈ হাতেৰে ধুনীয়াকৈ চেপেটা কৰি লৈছোঁ মই। এনেদৰে চেপেটা কৰি লৈছোঁ। এতিয়া মই ডিমডোখৰ দি দিছোঁ। এনেদৰে দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে এতিয়া বন্ধ কৰি লৈছোঁ। এতিয়া এনেকৈ মই এতিয়া ৰাউণ্ড কৰি ল'ম। এতিয়া মই দেখিছেনে কিমান ধুনীয়া হ'ল। এনেকৈ মই গোটেইখিনি বনাই ল'ম। এতিয়া মই এনেকৈ বনাই লৈছোঁ। এতিয়া মই ভালদৰে এনেকৈ ডিমত ডুবাই দিছোঁ চাৰিওফালে। তাৰপিছত এনেকৈ বেডগ্ৰাম লগাই দিছোঁ ওপৰত, ধুনীয়াকৈ চাৰিওফালে লাগি যোৱাকৈ। ইয়াত মই ফ্ৰাই পেন এখন লৈছিলোঁ, ৰিফাইন তেল দিছিলোঁ মই। এনেকৈ আটাইখিনি মই ফ্ৰাই কৰি ল'লোঁ। এয়া মোৰ ফ্ৰাই কৰা হৈ গৈছে। বহুত ধুনীয়া হৈছে, খাবলৈও টেষ্টি। মই এতিয়া আপোনালোকক এটা ফালি দেখাইছোঁ। ট্ৰাই কৰি চাবচোন আপোনালোকেও এনেকৈ এবাৰ। বহুত ধুনীয়া টেষ্টি হৈছে খাবলৈ, বনাবলৈও অতি সহজ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।